গাইছ এই আমাৰ গাঁৱৰ পৰিৱেশ সেইফালে এইটো ৰাস্তাটো গৈছে আমি এতিয়া আমাৰ ফিল্ডলৈকে যোৱা সেইটো ৰাস্তালৈকে আহি আছোঁ আমি দেখিছে এইবিলাক ৰাতিপুৱা উঠি পেলাই যেতিয়া এনেকুৱা ধৰণৰ সেউজীয়া বস্তুবিলাক দেখা যায় ভাল লাগে চাব পাৰে আপোনালোকে সেইটো আমি গেছো হাই কৰি দিয়া ঐ হাই কোৱা হাই নকয় এইবিলাক মাছ ধৰিবৰ কাৰণে দি দিছে দেখিছে আপোনালোকে এইবিলাক হেল্ল' এভৰিৱান মোৰ চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ আজি মই আমাৰ গাঁৱৰ পৰিৱেশ এটা দেখুৱাম ক'ত মই কেনেকুৱাকৈ ডাঙৰ হ'লোঁ মোৰ শৈশৱ মোৰ কৈশোৰ এইবিলাক কেনেকৈ জড়িত হৈ আছে মোৰ পঢ়া স্কুল হওক বা আমি খেলা ধূলা কৰা আমাৰ যিখন ফিল্ড আছিলে বা তেনেকুৱা কিছুমান বস্তু আছে মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আপোনালোকে কেনেকুৱা পাই জনাব এতিয়া মই হৈছোঁ আমাৰ যিখন আমাৰ গাঁৱৰ ফিল্ড আছে ৰিজাৰ্ভ ফিল্ড তালৈকে আহিছোঁ একবাৰ ইয়াতে মই আপোনালোকৰ পৰিৱেশটো একবাৰ দেখাই দিছোঁ চাওকচোন এয়া দেখিছে আপোনালোকে বহুত ডাঙৰ আছে ফিল্ডখন আজি মানে ছানডে হয় তাৰ লগতে আজি 4th গ্ৰেডৰ এক্সামো আছে এডিআৰি তো সেইটো কাৰণে ল'ৰাবিলাক নাই কিন্তু ইয়াতে কমেও 150 মান ল'ৰা থাকে ইয়াতে মানে এইখিনি সময়ত এই তেনেকুৱাকৈ ৰাউণ্ড লগাই ইহঁতে বহুত ডাঙৰ আছে এটা সময়ত ইয়াতে আমিও এনেই ৰানিং কৰিছিলোঁ ভাল লাগিছিল গধূলি সময়ত ইয়াতে আমি ক্ৰিকেট খেলোঁ সেইবিলাক স্মৃতি জড়িত হৈ আছে ইয়াতে কিমান ঘৰৰ পৰা কোব খাইছোঁ দেউতাহঁতৰ নন ষ্টপ খেলা খেলি থাকোঁতে আৰু এডাল হ'ল অৰ্জুন গছ এডালত আমি যেতিয়া সৰু আছিলোঁ থাকোঁতে ইয়াতে মই খেলা নাছিলোঁ বাৰু কিন্তু মোৰ লগৰ কেইটামানে মানে কি আছিল ইয়াতে কিবা হেৰি খেলিছিলে কি কয় এইটো এনেকুৱা আৰু ইয়াৰ যিবিলাক ঠানিবিলাক আছে এইবিলাক ঠানিবিলাক বহুত টান হয় ইয়াতে উঠি কিনে আমি যে এনেকুৱা ইয়াতে যে হেৰি খেলোঁ লুকা ভাকু খেলোঁ যে ইয়াতে গছত খেলিছিল তেনেকুৱাকৈ মানে চুই দিব লাগে মানে ইয়াতে দৌৰি ফুৰে এটা ঠানিৰ পৰা এটা ঠানিত যায় তেনেকুৱা আছিলে সেইবিলাক আৰু ইয়াতে এইখনে ফিল্ড আছিল আমাৰ অকণমান এৰি দিছিলোঁ এতিয়া ইয়াতে খেলক বুলি এতিয়া সি ধৰাই নিদিয়ে এনেকৈ দৌৰি ফুৰিছে সি এই গেছি আহে গেছি ই নাচাই এইফালে সি দৌৰি ফুৰিছে সি গেছি এইয়া ৰানিং কৰি আছে ইহঁতে কওক এইকেইটা কি চৰাই কওকচোন আপোনালোকে বগলী গাইছ এতিয়া আমি আহি আছোঁ এই ফিল্ডৰ পৰা আহিলোঁ ফিল্ডৰ ফালে এৰি এইটো ৰাস্তাৰে যায় এতিয়া আমি আহিলোঁ এতিয়া মইনাদাৰ দোকান আমাৰ মইনাদা বুলি কওঁ তাত সেয়াৰ দোকান এখন আছে ইয়াতে আমি এনেই আৰু ইভিনিং টাইমত আড্ডা দিওঁ ইয়াতে বহোঁ বেছি হোৱা নাই বাৰু দোকানখন ষ্টাৰ্ট দিব সেইখন আপোনালোকক দেখাই আছোঁ গাইছ চাহটো খাই লওঁ চাহটো খাই লৈ কিনে একবাৰ ওলাই যাম মই আপোনালোকক গাঁৱৰ আমাৰ যিখিনি পাৰোঁ বস্তু দেখাম মই আপোনালোকক তাৰ লগত তাৰ কেনেকুৱা স্মৃতি জড়িত হৈ আছে আমি কেনেকৈ কি কৰিছিলোঁ এইবিলাক মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম এতিয়া আমি চাহটো খাই লওঁ ভুজিয়া অকণমান কমকৈ ল'লোঁ নেকি গাইছ এতিয়া আমি আমাৰ গাঁৱৰ যিটো শিৱ মন্দিৰ আছে শিৱ মন্দিৰটো আপোনালোকক দেখাম গেছি আহক মই লৈ যাম জেগাটো বহুত ভাল লাগে কেনেকৈ আহিলোঁ আহি পেলাই এইফালে সোমাব লাগিব এইটো ৰাস্তাত সোমাব হেল্ল' গাইছ আমি আহি পালোঁ আমাৰ শিৱ মন্দিৰটোলৈ আমাৰ দেখাই আছোঁ আপোনালোকক এইটো এতিয়া নতুনকৈ এজন আমাৰ গাঁৱৰ দাদা এটাই মানে কি কৰিছে এই দান কৰিছে এতিয়া তেখেতে মানে এই মণিকূটটো আৰু বনাই আছে মানে মন্দিৰটো বনাই আছে এতিয়া দেখাই আছোঁ আপোনালোকক এই চাওক ধানবিলাক পকিলে এতিয়া দেখিছে আপোনালোকে সোণোৱালী পৰিৱেশটো চাওকচোন আপোনালোকে এনেকৈ বনাই আছে এতিয়া শিৱ মন্দিৰটো
আপোনালোকে দেখা পাইছে আমাৰ গাঁৱৰ দাদা এটাই মানে এইখিনি বনাই দিছে আৰু নিজাকৈ কিন্তু মই দেখালোঁ এতিয়া ইয়াতে মানে শিৱলিংগ ইয়াতে আছে এতিয়া ইয়াতে শলা দিয়ে এইটো পৰিৱেশ ভাল লাগে দেখিছে আমাৰ ঘৰটো ইফালে আছে যেতিয়া ডিচেম্বৰ মাহত ইয়াতে ধান চানবিলাক কাটে সেইবিলাক যেতিয়া ফিল্ডবিলাক যেতিয়া পথাৰবিলাক যেতিয়া মুকলি হয় তেতিয়া ইয়াতে আমি এনেই ফুৰিব আহোঁ নিয়ৰবিলাক পৰি থাকে ভাল লাগে ইয়াৰ পৰিৱেশটো ইয়াতে এনেকৈ আহোঁ আমি সেইখিনি ইয়াতে কেতিয়া বহু আহি পেলাই গোটেইফালে পথাৰ আমাৰ দেখিছে চাগে এয়া ইয়াতে বহি কিনে ভাল লাগে এইজন আমাৰ দাদা এটা ল'ৰা এটা ই কিবা আৰ্টৰ স্কুলৰ পাইছি কি আৰ্ট কৰিছে ৰ'বা চাওঁ ইয়াৰ ক'ত আছে স্কুল যদি অকলে গৈছিলি তুমি আহোঁতে আকৌ কেনেকৈ আহিলি চাওঁ এইটো কি আপেল মাছ সেই বা তুমি আঁকিছা নেকি এইগিলা অঁ আৰু অকণমান ভাল হৈছে আকৌ এইটো কি কি মাছ এইটো ডলফিন য়েছ গাইজ এইখনে হ'ল মোৰ এল পি স্কুল মই পঢ়া এল পি স্কুলখন দেখি আছোঁ এই যে হীৰক জয়ন্তীয়ে গৈছিলে 2016 সেইখন দেখিছে আমি এইটো ৰুমতে ইয়াতে পঢ়িছিলোঁ আমি লাষ্টত এইটো বনাইছিলে আমি পোৱা নাই এইটো দেখিছে আপোনালোকে ইয়াতে কিমানবাৰ মাথা ফাটিলে পিনি দৌৰি ফুৰোঁতে খিৰিকীৰে পাৰ হওঁ কাজিয়া কৰোঁ সেইবিলাক আৰু এতিয়া ল'ৰা ছোৱালীয়ে ইমানখিনি ফ্ৰী নাপায় আমাৰ সময়ত বহুত ফ্ৰী আছিলে এইবিলাক একো টেনশ্যনে নাছিলে আৰু স্কুলত আহোঁ এনজয় কৰোঁ গুচি যাওঁ তেনেকুৱা টাইপ আছিলে পঢ়া শুনাও সেই হিচাপত হৈছিল বাৰু নোহোৱাও নহয় কিন্তু আজিকালি ছোৱালীৰ নিচিনা ইমান মানে আমাক প্ৰেছাৰ দিয়া নাছিলে আগতে আমি মানে খুব ধুনীয়াকৈ মানে আৰু পঢ়া শুনাবিলাক কৰিছিলোঁ ইমান হেডেক নাছিলে আকৌ এতিয়া ল'ৰা ছোৱালীবিলাক বেয়া লাগে মানে সিহঁতৰ বহুতখিনি সিহঁতক প্ৰেছাৰ দিয়ে এতিয়া এটা মেচিন হৈ গৈ আছে দিনে দিনে আৰু এতিয়া আহি আছোঁ মই পৰা হাইস্কুলখনলৈকে আপোনালোকক দেখাই আছোঁ তাৰ লগতে আৰু এটা আমাৰ যিটো বৰনদী গৈছে ওচৰৰে সেই বৰনদীটো দেখাম আপোনালোকক চাই থাকিব আপোনালোকে তাৰ পৰিৱেশটো ভাল লাগে আহক আমি দেখাই আছোঁ আপোনালোকক এইটো 3 খুঁটি আমি এনেকৈ ৰাস্তাতে আহি পিনে লেফ্ট ছাইডে সোমাব লাগিব এইফালে 3 খুঁটি এই দলংখন পাৰ হ'লে এইফালে কামৰূপ পায় আপোনালোকক দেখাই আছোঁ এইফালে এইটো কিবা পাৱাৰ হাউচ নে কি বুলি কয় বা মানে পাৱাৰ গ্ৰিড কয় ইয়াতে এইটো বহাইছে এইটো কিবা কাম চলি আছে আমাৰ ইয়াৰ পৰা কাৰেণ্ট দিয়ে নেকি এইটো এটা মোৰ ফেভাৰিট প্লেচ এটা এইফালে এখন 3 খুঁটি হাইস্কুল আছে আৰু এইফালে এইটো শিৱ মন্দিৰ এইটো আপোনালোকে দেখিব পাইছে ইয়াতে পূজাও হয় আৰু এইখন হাইস্কুল এখন এইখিনি জেগা মোৰ চবতকৈ প্ৰিয় দেখিছে আপোনালোকে এইটো বৰনদী এইটো ইয়াতে আহোঁ গধূলি সময়ত ইয়াতে আহি ভাল লাগে ইয়াতে ৰৈ পেলাই মই আগতে তবলা শিকিছিলোঁ তবলা শিকোঁতে মই এতিয়া বহুত সৰু আছিলোঁ ক্লাছ 3-4 মানত পঢ়ি থকা আছিলোঁ তেতিয়া মানে কি আছিলে এখন দলং নাছিল এখন দলং নাছিল ইয়াতে মানে কি আছিলে এই যে হেৰি দিয়ে নহয় এই কি কয় দলঙত যে পাৰা সেইটো কি কয় এনেকুৱা চিৰি টাইপ থাকে নহয় এনেকৈ লৰি থাকে ন খুটাবিলাক নাথাকে তেনেকুৱাকৈ দেউতাই ধৰি ধৰি পাৰ কৰাইছিল সেইবিলাক কথা মনত পৰে আৰু এটা কথা আছিলে আৰু কেতিয়াবা চিৰিৰে যাব ভয় লাগিলে পানী কমে নহয় ইয়াতে এনেকুৱা সময়ত কি কৰে ইফালে এনেকৈ পাৰ কৰি দিয়ে দেউতাই কাণত লৈ পেলাই এনেকুৱাকৈ
এনেকৈ গৈছিলোঁ আগতে। এইবিলাক স্মৃতি দেখা পাইছে আপোনালোকে। কিমান ডাঙৰ হ'লে এনেকৈ চাই পেলাই ভাবিলে মনটো বেয়া লাগে মানে। এতিয়া আৰু দেখিছে আপোনালোকে এই পৰিৱেশটো। আৰু কি হয় যেতিয়া 1 জানুৱাৰী হয়, 1 জানুৱাৰীত মানে কি হয় ইয়াতে খানা খোৱা মানুহবিলাক একদম পূৰা ভিৰ লাগি যায় ইয়াতে। এইবিলাক খানা খোৱা মানুহবিলাকৰ এনেকৈ ভিৰ লাগি যায়। এইবিলাক পূৰা খানা খোৱা প্লেচ আৰু এইবিলাক। আৰু এটা কথা কি জানে, ইয়াতে এইবিলাক চব মানুহ থোৱা জেগা। এইবিলাক তলত যে এইবিলাক যে আছে এইবিলাক আছে। আমাৰ এইফালে আমাৰ যিটো আমাৰ গাঁৱৰ ঘাটটো আছে নহয়, সেই ঘাটটোলৈকে এইবিলাক চব জেগাত মানে মানুহ থয়। এইবিলাক মানুহ থোৱা জেগা। আগতে এইবিলাকত বোলে বাঘো ওলাইছিলে। এতিয়া এইবিলাক জংঘলবিলাক আছে দেখিছেনে। আগতে বাঘ চাঘো ওলাইছিল বোলে। মানুহে মানে ভয় কৰে এইফালে আহিব। আৰু এইখন দলং পাৰ হ'লে সেইফালে আপোনালোকৰ কামৰূপ হৈ গ'ল। এইটো আমি মানে সীমা মানে আমি দৰং আৰু কামৰূপৰ সীমাত থাকোঁ। এইফালে দলংখন পাৰ হ'লে এইফালে তোমাৰ কামৰূপ আৰু এইফালে হ'ল আমাৰ দৰং। আমি তিনিকুটি ফালৰ পৰা আহিলোঁ, আপোনালোকক দেখালোঁ তিনিকুটি যোৱা ৰাস্তা এইটো। এতিয়া এই খুৰাটো দোকানত ৰৈছোঁ ইয়াতে, সেইটো ৰাস্তাটো। ইয়াতে আহোঁ কেতিয়াবা, আহি কিনে কিবা খাওঁ আৰু চাহ খাওঁ আৰু বেলেগ বস্তু নাখাওঁ। ন খুৰা আহিছে আহক। সেইটো ৰাস্তাটো, সেইটো আমাৰ দুমুলচুকীয়া আৰু এইফালে ডিপিলা যোৱা ৰাস্তা এইটো। এতিয়া আমাৰ লাওজান বুলি কয়, লাওজানৰ ফালে আহিছোঁ। লাওজানৰ পৰা আমি লেফ্ট চাইডে সোমাব লাগিব মোৰ হাইস্কুলখনলৈকে। ঘৰৰ পৰা 3 কিলোমিটাৰমান হয় ইয়ালৈকে। দে বহুতে দেখিছে আপোনালোকে, আহি আছোঁ এতিয়া আমি। এইটো এটা মন্দিৰ এটা খুব ধুনীয়া লাগে। এইটো এটা মন্দিৰ। চব পাই গ'লোঁ। ইয়াতেতো ৰেগুলাৰ আহোঁ ইভিনিং টাইমত। ঘৰত আহিলেও মই এতিয়াও আহোঁ। দেখিছে আপোনালোকে এইখন হোটেল এখন। এয়া ৰাজপুত থিয়েটাৰ আছে, 9-10 নৱেম্বৰ ইয়াতে হ'ব, আহিব লাগিব। আমাৰ স্কুল পাই যাম এতিয়া, হাইস্কুল হ'ল মই পঢ়া এখন হাইস্কুল এখন। আপোনালোকে দেখিছে এতিয়া বহুতবিলাক ঘৰবিলাকো হ'ল। এটা মধুৰ স্মৃতি এটা। ইয়াতে মই 6টা বছৰ ইয়াতে পঢ়িছিলোঁ। দেখিছে আপোনালোকে ইয়াৰ পৰিৱেশটো। এইবিলাক হ'ল মধ্যখণ্ড আৰু এইফালে হ'ল উচ্চখণ্ড। ইয়াতে 6টা বছৰ ইয়াতে পঢ়িছিলোঁ। কিমান স্মৃতি আছে আপোনালোকে একবাৰ ভাবকচোন। এবাৰ আপোনালোকৰ হাইস্কুলৰ দিনবিলাক ভাবক, কেনেকুৱাকৈ আপোনালোকে সেইবিলাক দিনবিলাক পাৰ কৰিছিলে। কেতিয়াবা ভাবিলে মানে নষ্টালজিক হোৱা যায় মানে এতিয়া সপোন লাগে যে এনেকুৱা আমি দিন পাৰ কৰিছিলোঁ নে। এতিয়া যিমান এটা আমাৰ জীৱনবিলাক কঠিন হৈ গৈ আছে, জীয়াই থকাৰ সংগ্ৰাম, তাৰোপৰি নিজক মানে কেনেকৈ মানে অকণমান আগুৱাই নিব পাৰি, যিবিলাক সপোন আছে আমাৰ সেইবিলাক পিছত দৌৰোঁতে মানে এইবিলাক কথা আমি ভাবিব আহৰি নাপাওঁ। তো কেতিয়াবা ঘৰত আহিলে এইটো মনত পৰে, সেইকাৰণে আপোনালোককো দেখাইছোঁ। আপোনালোকে এবাৰ ভাবিবচোন দিনবিলাক কেনেকুৱাকৈ পাৰ কৰিছিল। ইয়াতে এতিয়া এইবিলাক নতুনকৈ এইবিলাক কিবা কানি কাম আৰম্ভ কৰিছে। এইবিলাক আমাৰ সময়ত নাছিলে এইবিলাক। এইখন আমাৰ হাইস্কুলৰ পিছতে ইয়াতে নতুনকৈ এটা পাৱাৰ প্ৰকল্প নেকি। এইটো পাৱাৰ প্ৰকল্প নহয়, এইটো আপোনাৰ কিবা গেছৰ চাগে ডাঙৰ কিবা এটা এনেকুৱা কনষ্ট্ৰাকশ্যনৰ কামবিলাক চলি আছে ইয়াতে। এইবিলাক আগতে এইবিলাক জেগাত মানে কি হয় বানপানী হৈছিলে, পূৰা বানপানী হয় এইবিলাক জেগা। এতিয়া এইবিলাক জেগা পুতি কিনে কিবা কানি কাম চলি আছে এইবিলাক। দেখিছে আপোনালোকে জেগাবিলাক বহুত ডেভেলপ হৈ গ'ল। দেখিছে আপোনালোকে এইবিলাক কিবা কানি কাম চলি আছে। এতিয়া বহুত পইচাও পাইছে মানুহবিলাকে, চৰকাৰে দি দিছে। যাৰ মানে কি মাটিৰ ওপৰে এইবিলাক পাইপবিলাক গৈছে তলেৰে আৰু পইচা পাইছে। এইটো এটা মোৰ চবতকৈ ভাল লগা জেগা এটা।
ইয়াত মানে কি আমি হাইস্কুলখন পাৰ হৈ কিনে অকণমান আহিলে আমি এইখন দলং পাওঁ এতিয়া আপোনালোকে দেখিছে এইবিলাক যে মাটি চহাইছে যে ইয়াতে পূৰা ধুনীয়া হয় সৰিয়হবিলাক এয়া যে মানে কি হয় আমাৰ এইবিলাক চব বানপানী হোৱা জেগাটো যেতিয়া পানী বেছি হৈ যায় এইবিলাক জেগাত পলস পৰি যায় পূৰা এইবিলাক তো ইয়াত মানে কি হয় ধান খেতিৰ লগতে ইয়াতে সৰিয়হ বহুত ভাল হয় তো সৰিয়হ ছিজনত আহি ভাল লাগে আপোনালোকক দেখাম বাৰু সেইখন দলং আমাৰ হাইস্কুলৰ পৰা অকণমান আহি আৰু 200 মিটাৰমান আহিলে এইখন দলং পাই যায় এইবিলাক জানুৱাৰী মাহত ন এইবিলাক জেগাত গোটেই মানুহ এইবিলাক চব সেয়া আৰু পিকনিক খোৱা আৰু মানুহ পূৰা আৰু নদী পাৰত বহি লয় খুব ভাল লাগে এইবাৰ দেখালোঁ আপোনালোকক এইবিলাক আৰু স্মৃতি আৰু এইবিলাক যেতিয়া আমি পঢ়ি আছিলোঁ তেতিয়া ইয়াতে আহোঁ আহি পেলাই আমি ট্ৰেইনত থাকোঁতে আৰু চবে চাইকেল মাৰি আহোঁ আহি পেলাই ইয়াতে আমি ৰৈ পেলাই কথা পাতোঁ কাৰ কিমান পঢ়া হ'ল কাৰ কি বা নতুনকৈ এই আৰু দেখিছে আপোনালোকে এইবিলাক মাথাউৰি সেইফালে কামৰূপ এইটো বৰনদী এইটো আমাৰ ৰাজহুৱা নামঘৰ আমাৰ দেখাই আছোঁ আপোনালোকক এয়া ৰাস্তাৰ ওচৰতে হয় এইটো জয় শ্ৰীকৃষ্ণ দেখিছে আপোনালোকে এইটো পুখুৰী ইয়াতে কি হয় আপোনালোকৰ খুলীয়া ভাওনা হয় ৰাসৰ সময়ত ইয়াতে বহুত ডাঙৰকৈ আমাৰ খুলীয়া ভাওনা পাতে সেইটো আমাৰ গাঁৱৰ এটা বহুত ডাঙৰ এটা উৎসৱ এটা ভাল লাগে ইয়াতে সেই দিনটো বহুত ভাল লাগে আমি সকলো গাঁৱৰ জল মিছন এইটো আমাৰ গাঁৱৰ জল জীৱন মিছন আঁচনিৰ এইটো ইয়াত পানীৰ এইটো টেংকি আছে আপোনাৰ এইখনে আমাৰ গাঁওখন গাইজ আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব তাৰ লগতে আপোনালোকে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে যদি ছাবস্ক্ৰাইব কৰি দিয়ে মই অকণমান সুখী হ'ম মোক ছাপোৰ্ট কৰিব আপোনালোকে অকণমান আজিলৈ বাই বাই আকৌ এবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে